হেৰি মহন্ত, আপোনাৰ ক্লায়েণ্টৰ ওপৰত বহুতকেইটা আৰোপ লগোৱা হৈছে। আপুনি কিবা ক'বনে? তুমি কি এনি টাইমে ফটোৱামিবোৰে কিয় কৰি থকা কোৱাচোন? সেইটো হৈছে মদ খাই বাইক চলাই আছিলে, হেলমেটো নিপিন্ধিলে। হেলমেটো নিপিন্ধিলে। শিক্ষিত মানেতো যোগ্যতা নহ'বও পাৰে। সকলো মাক দেউতাকে তেওঁলোকৰ ল'ৰা ছোৱালীৰ জীৱনলৈ কোনো ধৰণৰ বিপদ, কোনো ধৰণৰ প্ৰব্লেম সেইটো নাহাতো বিচাৰে। মই মানুহটো বৰ গণ্ডগোল, খং উঠিলে লেতেৰা পিটন দিওঁ। মোৰ মনটো যিমান ৰোমান্টিক, মানুহটো মই তাতকে বেছি সাংঘাতিক। দেউতা, ভ্লগ বনালে পইচা পায়। টকা পালি আজিলৈকে। আপুনি কি দেখি গম পায় যে ভূত লাগিছে কাৰোবাৰ গাত? জন্ম, মৃত্যু, বিবাহ আৰু মাটি কেতিয়া কাৰ হাতলৈ যায় কোনো নাজানে। মোৰ এডভকেটজনৰ পৰা মই বিচৰা মতে ৰেছপন্স পোৱা নাই। আৰু উত্তৰাধিকাৰী বুলিবলৈ মানে তেখেতৰ অকল ছোৱালীজনীহে আছে। মানে আপুনি যদি বিচাৰে মই বিষ্ণু, মই চবকে অনুৰোধ কৰিছোঁ দেই, প্লিজ আপুনি যদি বাইক চলাইছে হেলমেট পিন্ধি বাইক চলাব হা। আৰু গাড়ী যদি চলাইছে ছিট বেল্ট যে এনেকৈ লগাই যায়, ছিট বেল্টডাল সেইটো লগাব কিন্তু। নহ'লে মই আৰু কিমান নতুন কাপোৰ পিন্ধি থাকিম? ছাৰ কওকচোন, আপুনি নিজেই কওক।